টাইম চোন বহুত হৈ গ'ল। ইমান দেৰি হৈ গ'ল। লগৰটোক ফোন কৰি চাওঁ ৰ, কি কৰে তাই। হেল্ল', ঐ কি কৰিছ? আজিচোন ব্ৰত, গম পাৱ নে তই? দিয়া পিছে তই গাটো ধুই আহ, ময়ো জল্দিছে গাটো ধুই আহোঁ। বাই। ৰচোন ৰ, তই বৰৰ পৰা ক'ত যাব ওলছা যাবি ক'ত মানে তই আজি? কি মায়েতো নাজানি আজি শাওনৰ প্ৰথম সোমবাৰ, সেইকাৰণে যাবা ওলছো মন্দিৰত। মোৰ মাই ঐ, যিটো আমি ঘৰত চাকি খোলা দিব টাইম নাপায়, তাই আজি মন্দিৰত যায়। কি মায়ে পাহলি নেকি আজি যে শাওনৰ প্ৰথম সোমবাৰ? মই যি ব্ৰত ৰাখো কথাটো পাহৰিছা নেকি তই? বাৰু যাবি কিন্তু তই যাবি কাৰ লগত? সোমবা তেত মা তই যে কি কৈ থাকা মানে, তই নাজানি কি তোৰ আপি যে তোৰ লগটোৰ লগত যাব, আৰু তই দেখোন জানয়ে মই যে কোনেও আপা চাপা ভাল নাপাওঁ বুলি। যা ইমান বকি থাকিব নালগে। আৰু মন্দিৰত যাই কেনে কতো তলা ঘূৰি থাকি ডাইৰেক্ট ঘৰৰ আপি ঘৰত গুচি আহিবি। মোৰচোন ওলা হ'ল চিমাচি দেখোন ফোনা নকলা, তাই বা ওলালে নাই। হেল্ল', তোৰ ওলা হৈছে নে? দে আন হলে আমাৰ বাটৰ লেগে। দে মা মই সদায় চিমাচি বুলি আহিছো মন্দিৰৰ পৰা। যা দেৰি নকৰবি। আমি দেখোন ফটো একবাৰ নিঠিলো, ব'ল আকৌ ফটো উঠো। বল কেইখনমান ফটো উঠিলো। ব'ল, তেতিয়াহে মানুহে গম পাব আমি যে ব্ৰত ৰাখিছো। ইয়াতে ফটো উঠি দুখনমান ন? এইখন চা কি ভাল হৈছে ন? এটা কাম কৰোতে ৰিলছ বনোৱা আহা ইয়াতে। পাৰি দে, ৰেডি হ। হ'ল মোবাইলটো। শুন না, ব'ল দেৰি হৈ গ'ল, এনেওতো বহুত গধূলিয়া হ'ল ন। লগ পাম পিছত, ফটো কেইখন দিবি মোক দেই, বাই বাই। জ্বালা পাছো দেই আৰু দেই, পথৰ পৰা আহি মানে গৰম খালো, ৰ'দটো নেৰাই হৈছি। মাই পানী একগিলাচ লৈ আহে। ইমান কষ্ট হৈছি মাই, তহঁতে কি বুজবি, লৈ আহ পানী একগিলাচ। আপি নাই, সৰক পানী। আমাৰ মায়ে ক'ত গেল তাইহে পানী খুজছিলো, তুমিহে আনলা দেখো। তাই ক'ত গেল? আপোনাৰ আপি মন্দিৰত গেছি, কিবা বোলে
ব্ৰত পালছি লগত তাকে ওলাই গেছে। হয় নেকি? অ জি হচি আহচোন অলপমান মোৰ ওচৰত বহা ইয়াতে। আহা ওৰা আমাৰ আপি যি সোমবাৰে ব্ৰত ৰাখছি তুমিতো গম পালাই। যি নহওক ময়ো গম পালো বাৰু। ইতে তুমি মোৰ কাৰণে ৰাখছ নে নাই? লাজ কৰিছ নেকি হা? লাজ কৰবা নালগে দে আকৌ ৰাখছ নে নাই? দিনক দিনে বৰ ঠৌগা হৈ গৈছে হা? কি হোৱা কৰিছা? মই দেখো আকৌ পঞ্চ পাউডাৰে আনি দেও হা? ইমান ঠৌগা মোৰ তিৰিটো। ইস কিনো কয় আপুনি? ৰাখছিলো আগতে আপোনাক ভাল পাই থাকোতে, এতিয়া আৰু বিয়া চিয়া হলো কেনো ৰাখিম ইতেন? কি যে কয় লাজো নাপায় চলি ডাঙৰ হৈছি। এই গুচুক মই যাওঁ ইয়াৰ পৰা। গোটাই লাজ লাগে এতিয়া। আগতে গোটাই মোক পাবাৰ কাৰণে আহঁতৰ তলে তলে চাকি জ্বলাই ফুৰছিল। এতিয়া গোটাই তাই লাজ লাগা হ'ল। অ হ'ব যা আগতে মই দেখিছিলো মোৰ কাৰণে কিমান পাগলা আছিলা তুমি। হ'ব যা। আজি দেখোন ই মোক একবাৰো ফোন কৰা নাই। ৰচোন মই একবাৰ ফোন কৰি চাও। হেল্ল', অ জান কি কৰিছা? কি হা তোমাৰ আজি মোক একবাৰ মনত পৰা নাই নেকি হা? হ'ব দিয়া তুমি মোক পাহৰিছা চাগে সেইকাৰণে। এটা কথা গম পাইছা না? আজি তোমাৰ কাৰণে মই ব্ৰত ৰাখছো। কি ব্ৰত ৰাখছো? শাওনৰ প্ৰথম সোমবাৰ সেইকাৰণে ব্ৰত ৰাখছো তোমাৰ কাৰণে। মাহঁতে গম নাপায়। অ তুমিনো মোৰ কাৰণে কি কৰি পাইছা? মই তোমাৰ কাৰণে ব্ৰত ৰাখছো আজি ভাবাচোন। দিয়া হ'ব দিয়া পিছে হ'ব দিয়া পিছে ৰচোন ব্ৰতটো মই ৰাখলোয়ে, মোৰ যে ভোকে লাগছি। কি কৰো? মায়ে গম নাপাব খাই পেলালো হয়। পাকঘৰৰ দিগি চাই আহো। কি ভোক লাগছি ঐ, কি বা আছে? এইটো খাওঁ বস্তু চাওচোন কি আছে। নাখাওঁ নেকি মই? ৰখ মই জানো কাৰণে মই ব্ৰত ৰাখছো। কিবা আকৌ হ'বও পাৰে। হ'ব দি পানীতে চাই ঘুমাই থাকো মই। কি আপি কি কৰিছে? নাই মায়ে আকৌ কাৰণে পানী খাইছো। হয় নেকি? তই মোক এটা কথা কচোন, তই ব্ৰত কিয় ৰাখছানো? কি মায়ে তো নাজানে কি কিবা ব্ৰতটো কাৰ কাৰণে ৰখা যায়? ব্ৰতটোতো নিজৰ মানুহটোৰ কাৰণেতো ৰখা যায়। দীঘল আয়ু হয় বুলি সেইখিনিও নাজানে কিবা। হয় নেকি? তই সেইকাৰণে ব্ৰত ৰাখছা। তই ব্ৰত কিয় পালা তই ভালকে নাজনাই। তই এটা কাম কৰ, তই মোৰ ৰুমক লেগি আহ। আছোন মাই তোক কথা এটা বুজাও মই। কিনো কবি ভাই? চা মাই, তই যোনটো ব্ৰত পালছা সেইটো নাপালা নহয়, সেইটো মানুহে পালে। কিন্তু তই ব্ৰতৰ মেইন উদ্দেশ্যটো জানা নে? কিনো কচোন পিছে? চা তোক কওঁ, শাওণ মাহটো হৈছে শিৱৰ সকলোতকৈ প্ৰিয় মাহ। আৰু এই মাহটো শিৱই শস্য উৰ্বৰতাৰ শক্তিৰ কাৰণে কৰে, গম পাইছে? যাতে খেতি বাতি ভাল হয়। কিন্তু আমাৰ মানুহ বিলাকে আজিকালি জামানাত দেখা পাইছো যে এই কি তহঁতৰ এইগিলা হোৱাটছআপ এইগিলা কি এইগিলা ইনষ্টাগ্ৰাম নে কি এইগিলা ৰিলচ নে কি সেইগিলাখনত দিয়ে ব্ৰত পালে। কিন্তু নহয়, তই যদি মনৰ আত্মসন্তুষ্টিৰে তই যদি ব্ৰতটো পালবা খুজিছে, ভগৱানৰ সকলোবোৰ তই নীতি নিয়ম মানি চলিহে তই এইগিলাখান মহত্ব পালন কৰিব লাগিব। সেইকাৰণে বুজি পালি? এই ব্ৰতটো যি এটা এইগিলাখান ৰিলচ চিলচ দি ব্ৰত নাপালে। এইগিলাখান যাতে মানুহৰ সকলো মনৰ শান্তি এটা বৃদ্ধি পায়, মনৰ সন্তুষ্টিৰে এইবিলাক পালন কৰে। সেইকাৰণে তোক মই কৈছো, তই ভালকে বুজি গিলে কবি। ধৰ্মীয় অনুভূতিত আঘাত নাহানবি। দে মাই, মোৰ ভুল হৈছে। মই গমেই পোৱা নাছিলো যে ব্ৰতটোৰ আৰু ইমানখিনি কথা লুকাই আছে। মই ভাবছিলো হোৱাটছএপৰ ষ্টেটাছত পালো সেইকাৰণে ব্ৰতটো মই ৰাখি দিলো। মই ভাবছিলো ব্ৰতটো কিজানি মনৰ মানুহটোৰ কাৰণে ৰখা হয়। দে মোৰ ভুল হৈছিলে, আজিৰ পৰা এইটো কাম নকৰো মই। দে যি হৈছি হৈছি, এইবাৰৰ পৰা সেই ভুল নকৰবি। ইটো যিহেতু ব্ৰতটো ৰাখছে যেন ভালকে ৰাখ। পিছৰ বাৰ আৰু তই ভালকে বুজি গলি ব্ৰতটো ৰাখবি। হয় গাইজ, আৰু এইটোৱে আছিল আজিৰ ভিডিঅ', আৰু ভিডিঅ'টো আমি কমপ্লিট কৰিলো। এতিয়া আপোনালোকে চাই উঠিলে এইমাত্ৰ, আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট কৰি জনাব। আৰু এইটো আমাৰ ফাৰ্ষ্ট ট্ৰাই আছিলে, আমি এনেকুৱা ভিডিঅ' আগতে কেতিয়াও বনোৱা নাই, বা আগতে নাটক চাটক কৰাৰ অভ্যাস নাই একেবাৰে আমাৰ। কিবা ভুল কৰি থাকি যাব পাৰে। কিবা ভুল থাকিব পাৰে। কেইটা মানুহ আমি চাৰিটাই কৰিছো বাৰু, আৰু গোটেইকেইটাই নতুন মেম্বাৰ, আৰু এখেতে বাৰু নাটক চাটক কৰে, কিন্তু আমি একেবাৰে নতুন। কিবা ভুল হ'ব পাৰে, আৰু বেয়াকে কমেন্ট নকৰিব ৰাইজ। কাৰণ আপোনালোকক কৈছো যে বেয়াকে কমেন্ট কৰিলে আমাৰ যিটো নতুনকে এটা উৎসাহ আহিছে, সেই উৎসাহটো আমাৰ কৰবাতে নোহোৱা হৈ যাব। সেইকাৰণে
কমেন্ট কৰক কিন্তু দেখুৱাই দিয়ক আমাৰ ক'ত ভুল ত্ৰুটিবিলাক আছে দেখুৱাই দিব তেতিয়াহে আমি আৰু আগলৈ ভাল ভাল ভিডিঅ'বিলাক দি যাব পাৰিম আপোনালোকক আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই 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 বাই